विद्यां देहि सरस्वती बुद्धिं देहि सरस्वती शक्तिं देहि मा दुर्गे महिषि विमर्दिनी जय दुर्गे। मैं बर्तमान उपस्थित आছো नगाँवर बीनापानी पूजा समिति और नाट्य समितिर 150 बछरीया जयंती उद्यापन ভিতৰত प्रथम नाट्य मन्दिरे হৈছে बीनापानी नाट्य मंच और ये बीनापानी नाट्य मंचय आহি 150 वर्षत भरि दिलेहि। गतिके এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। মই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে মই দেখুৱাই দিম অসমৰ জনপ্ৰিয় এখন মুখ চেতনা দাস বাইদেউ আছে। বাইদেউ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছে। মই এওঁলোকৰ লগত সমভাগী হ'বলৈ পাই কৃতাৰ্থ বোধ কৰিছোঁ। সকলোবিলাক পবিত্ৰ মনৰ গৰাকী আৰু এই সুযোগতে নগাঁওবাসীৰ ৰাইজৰ হৈ অসমবাসী ৰাইজলৈ মই শাৰদীয় সম্ভাষণ জনাইছোঁ। মনটো ভক্তি প্ৰাণেৰে উপচি পৰিছে। বাইদেউ খোজকাঢ়ি ভাগৰ লাগে নেকি আপোনাৰ? নাই, যেতিয়া মানুহে খোজকাঢ়ে সকলোৱে লগ লাগি তেতিয়া মোৰ ভাগৰ নালাগে। মানে এটা পূজা আহি গ'ল কেনেকুৱা লাগে মনটো আপোনাৰ? সাংঘাতিক ভাল লাগিছে। এতিয়া আপুনি আগত আৰু পিছফালে হাজাৰ হাজাৰ মানুহ আছে, ভাল লাগিছে। হাঁহিছে যে আপুনি খুব ভাল লাগিছে। অকণ হাঁহি দিব নেকি অসমৰ ৰাইজৰ কাৰণে? এবাৰ কেনেকৈ হাঁহিব লাগে বাইদেউ? সকলোৱে হাঁহি থাকক সেইটো মই কামনা কৰিছোঁ, কিন্তু এই ৰাজপথৰ মাজত হাঁহিলে মোক সকলোৱে কি বুলি ভাবিব বাৰু? তথাপি নমুনা এটা দেখুৱাই দিয়ক যে শোভাযাত্ৰাটো হাঁহিব পাৰি। মোক আশীৰ্বাদ শোভাযাত্ৰাৰ হাঁহি, সেইটো শোভাযাত্ৰাৰ হাঁহি এইটো দেখুৱাইছোঁ। বাইদেউ ইমান ধুনীয়া এটা হাঁহিৰে শোভাযাত্ৰা আগবঢ়াই নিছে নগাঁৱৰ ঐতিহ্যমণ্ডিত বীণাপানীৰ। বীণাপানীৰ লগত জড়িত হৈ আছে আমাৰ কৃষ্ণদা, কলংপৰীয়া বিহুৱা কৃষ্ণদাক মই লগ পাই অতি প্ৰথমবাৰ মই এক্সকিউজ মি লগ পাইছোঁ কৃষ্ণদাক। ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতিষৰ সৈতে মই এক্সকিউজ মি লৈ আহিছোঁ নগাঁৱলৈ আৰু কৃষ্ণদাৰ লগত কথা পাতিম এতিয়া। কৃষ্ণদা, এই শোভাযাত্ৰা, প্ৰথমতে শোভাযাত্ৰাৰ কথা পাতিম। শোভাযাত্ৰাত আপুনি বহুত ভাগ লৈছে আগতে, খোজকাঢ়ি কেনেকুৱা লাগে শোভাযাত্ৰাত? খুব ভাল লাগে, পিছলৈ অলপ গৰম লাগে, প্ৰথম অৱস্থাত ভাল লাগি থাকে। এনে আপোনাৰ মাতটো ভাগি আছে অকণমান? মোৰ গা বেয়া, অলপ জ্বৰ চৰ্দি। আচ্ছা, বৰ্তমান সময়ত যিটো আমাৰ পূজাৰ বতৰ লাহে লাহে এতিয়া ৰ'দ ওলাল। আজি মহালয়াৰ দিনা আপুনি পূজা লাগিছেনে গাত বুলি গানো গাইছে। পূজা আহিলে আপোনাৰ মনটো কেনেকুৱা লাগে? পূজা আহিলে সেই আগৰ দৰে পূজাৰ আধ্যাত্মিকতাটো আছেই, তাৰ লগতে আছে জনসমুদ্ৰৰ মাজত নিজকে বিচাৰি ফুৰা আৰু জেলেপি খোৱা মানে এটা বেলেগ আনন্দ। বেলেগ এটা আনন্দ, বন্ধু বান্ধৱৰ লগত এটা বেলেগ আনন্দ। খিচিৰি খাওঁ আমি, ভোগ খাওঁ আমি, সেইটো কাৰণে বৰ বাট চাই থাকোঁ বছৰটো। সেইটো ডাঙৰ কথা, ভোগ খোৱাটো। আৰু খিচিৰিয়ে জিভাখন পুৰিলেহে বোলে ভাল লাগে কয় মানুহে। হয়, কষ্ট হয় কেতিয়াবা, কিন্তু হ'লেও বৰ খুব আনন্দ লাগে। আৰু কৃষ্ণদা, এই আজি যিটো শোভাযাত্ৰা, মই অসমৰ ৰাইজক এবাৰ কৈ দিব বিচাৰোঁ, আপুনিও এই অনুষ্ঠানটোৰ লগত জড়িত, বীণাপানী নাট্য মঞ্চ আৰু বীণাপানী পূজা সমিতি। আচলতে মোৰ শিল্পী জীৱন আৰম্ভ হোৱাৰ সময়ৰ পৰাই মই এই বীণাপানীত সেৱা জনাই মই সদায় গীত গাবলৈ যাওঁ। আচ্ছা, আৰু মই বহুত আগৰ পৰা দেখোঁ বীণাপানী, মোৰ যিহেতু ঘৰ নগাঁৱতে, আপুনিও নগঞা শিল্পী, গতিকে কলঙৰ কিনাৰতে অৱস্থিত বীণাপানী, আৰু কলঙক লৈ আপুনি বাৰে বাৰে মাত মাতি আহিছে। কলংখনক লৈ আপুনি কিদৰে গৌৰৱ কৰে? কিয়নো আপুনি কলংপৰীয়া বিহুৱা বুলি আমাৰ ৰাইজে জানে। আমাৰ নগাঁৱৰ সংস্কৃতিৰ মূল বস্তুটোৱে হৈছে আমাৰ কলংখন, মূল আধাৰ কলংখন। কিন্তু আজিকালি দুখ লাগে কলংখন আৱৰ্জনাৰে ভৰি পৰিছে। আৰু মই আজিৰ এই শোভাযাত্ৰাৰ পৰাই এটা শুভ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ। বৰ্তমান
পৃথিৱীখন আমাৰ বিশ্বখনত যিধৰণে প্ৰদূষিত হৈ পৰিছে সেইদৰে আমাৰ কলঙো হৈছে বা আমাৰ নগাঁও হৈছে আমি সংকল্পবদ্ধ হৈছোঁ আৰু সংকল্পবদ্ধ হ'ব লাগিব যে আমি প্লাষ্টিক মুক্ত প্ৰদূষণমুক্ত পৃথিৱী গঢ়িব লাগিব সেউজীয়া কৰি তুলিব লাগিব মই আহ্বান জনাইছোঁ এই পূজাৰ থলীৰ পৰাই ধন্যবাদ আৰু মই এটা কথা ক'ব পাৰোঁ যে কৃষ্ণদাই কলঙক লৈ অত্যন্ত গৌৰৱান্বিত কলঙৰ পাৰতেই বিহু গাইছিল কলঙৰ পাৰতেই নাম উজ্বলাইছিল আৰু কলঙৰ পাৰতেই জিলিকি আছে কৃষ্ণদা আৰু নগাঁৱৰ ৰাজপথেৰে যেতিয়া কৃষ্ণদাই গতি কৰে তেতিয়া শোভাযাত্ৰাক আৰু শোভা চৰে মই সেইটো কাৰণে কৃষ্ণদাৰ লগত এইকণ সময় কথা পাতিছোঁ অতীতত আপোনাৰ যিবোৰ গান আজি মানুহে প্ৰতিটো মুহূৰ্তত নুশুনিলে বিহুখন নহয়গৈ যেন লাগে গতিকে আপুনি হয়তো অনুভৱ কৰেনে যে আপোনাৰ গান অসমৰ চুকে কোণে সকলোতে ইভেনে বিদেশতো আপোনাৰ গান জনপ্ৰিয় আপুনি সেইলৈ কিভাৱে অনুভৱ কৰে এইটো আশীৰ্বাদ বুলি ভাবোঁ আৰু এইটো আচলতে ভগৱানৰ ৰাইজৰ আশীৰ্বাদ নহ'লে এনেকৈ কোনো আগবাঢ়ি যাব নোৱাৰে এইটো ঈশ্বৰৰ আশীৰ্বাদ আৰু তাৰ লগতে নিজৰ সাধনাও লাগিব সঁচাকৈ আৰু পূজাটো কেতিয়াবা বিহু গাবলৈ আপোনাক অনুৰোধ কৰে নেকি কোনোবাই পূজাৰ সময়ত বিহু গাবলগীয়া হয় কৃষ্ণদাই আৰু কৃষ্ণদাৰ লগত এটা নাম জড়িত হৈ আছে মই কৃষ্ণদাক আকৌ কেতিয়াবা লগ পাই এই কথা পাতিম কিন্তু আজি মোৰ মন গৈছে আকৌ এবাৰ যিহেতু খোজকাঢ়ি আছোঁ খোজকাঢ়োঁতে গছক পৰে আৰু আপোনাৰ লগত এটা জড়িত নাম গছকত ভাঙি যাওঁ যঁতৰ মোৰ এটা লাইভ এলবাম আছিলে গছকত ভাঙি যাওঁ যঁতৰ 2000 ৰিলিজ হৈছিল পূজা লাগিছে গাত গাবলৈ মন যায় কিন্তু মোৰ জ্বৰ হৈ থকাৰ কাৰণে পৰা নাই তথাপি কৈ দিছোঁ পূজা কি যে মজা হাল্লা গুল্লা যেনি চাবা তেনি পাবা ৰঙৰে মেলা পূজা লাগিছেনে গাত অ' মইনাহঁত পূজা আহিল বতৰৰ বাট এয়া হৈছে কৃষ্ণদাৰ কথা আমি সকলোৱে ধন্যবাদ জনাইছোঁ কৃষ্ণদাৰ আৰু সৃষ্টি এনেদৰে আগবাঢ়ি যাওক তাৰ বাবে কামনা কৰিছোঁ ধন্যবাদ কৃষ্ণদা থেংক ইউ बिना पानी তুমি বিনা পানি কলঙৰ পাৰতে নগয়া মানুহে পাতিছিল তোমাৰ থাপনা দুৰ্গতি নাখেৰে প্ৰগতিৰ বাটেৰে ৰাইজৰ সেউজ কামনা পূজাৰ বেদীয়ে আশীষ বিলালে নাট্য মঞ্চই বহু শিল্পী গঢ়িলে পূজাৰ বেদীয়ে আশীষ বিলালে নাট্য মঞ্চই বহু শিল্পী গঢ়িলে বহু যুগৰ ইতিহাস বুকুতে থাপিলা আহি আজি তুমি 150 বছৰীয়া হ'লা আহি আজি তুমি 150 বছৰীয়া হ'লা বিনা পানী তুমি বিনা পানী শৰতৰ কুসুমে আৱৰি ধৰিছে শেৱালিৰ সুবাস সানি কহুৱালিছে মাদলো বাজিছে উজলিছে বিনা পানী
এনেকুৱাকে আছিলে তোমাৰ আৰম্ভণি কত শত শিল্পীৰ খোজবোৰে গণিছে সীমাৰ প্ৰতিধ্বনি বিনা পানী তুমি বিনা